নমস্কাৰ, মোৰ নাম জয়ন্ত দলে। আজি আমি সকলো ৰাইজে ইয়াত উপস্থিত কৰিছিলোঁ। আজি কি হ'ব, আমাৰ উপায় নাইকিয়া দিয়া ৰাইজে। আজি আমি ঘালি চাপৰিৰ পৰা ধৰি মুনমুনি চাপৰি, সীতাৰাম চাপৰি, মিচিং জাহ বুলি উইট আৰু ৰামসিং চাপৰি, ভুৰিয়া চাপৰি আৰু কৈলালী নেচনলৈকে আমাৰ ভাম বিৰস্ত অৱস্থাত আছোঁ। আমি প্লাট এৰিয়াৰ মানুহ। আপোনালোকৰ প্লাট অসুবিধা না এইটো গৰাখহনীয়া অসুবিধা? গৰাখহনীয়া আৰু একেবাৰে মানে আমি পানীৰ একেবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত আছে আমি। আপোনালোকে যি আমাৰ যিটো নেকি মানে ব্যক্তিসকলে চবে কৈ দিব ইয়াত, আৰু আপোনালোকে সাংবাদিক চিষ্টেমে তাত যাব পাৰিব, আৰু আপোনালোকে প্ৰমাণ পত্ৰ তাতে পাই যাব। আৰু ইয়াত প্ৰমাণ পত্ৰ আহিছিলোঁ। আজি হুচ পুচ নাইকিয়াকৈ আমাক এনেকুৱা খেদি দিয়াত আপোনালোকৰ মানে এই তেখেতসকলৰ অলপ অসুবিধা পাইছোঁ যেন আমি সমাজে পাইছোঁ। ইয়াত আমি হাজাৰ হাজাৰ ব্যক্তিসকল ইয়াত বসবাস কৰিবলৈহে আছিল, কিন্তু আজি প্ৰশাসনে আমাক খেদিছে, যেতিয়া প্ৰশাসনৰ যিটো নিয়মটো আমি মানি চলিবলগীয়া বাধ্যতামূলক হৈছে। এইটোৱে কৈ পেলাই মই ৰাখিছোঁ। আৰু আপোনালোকে এতিয়া যিহেতু আপোনালোকে আহিছে, সেই অহাৰ মাজত প্ৰশাসনে একো আপোনালোকৰ সুবিধা দিয়া হোৱা নাই, হয়নে নহয়? হোৱা নাই। এইটোৰ গতিকে আমি আশ্ৰয় বিচাৰি আহিছোঁ। এতিয়া আপোনালোকে এতিয়া ঘূৰি যাবলৈ বিচাৰিছে নেকি? আমি ঘূৰি যাব লাগিব। বাধ্যতামূলক আমাৰ তাত মানে কেম্প চেম্প চব মানে ত্ৰিপাল চিপাল চব কাটি দিলে, আৰু আমি ইয়াত বসবাস কৰিবই লাগিব আৰু থাকিবই লাগিব। আপোনালোকে যে ডাইৰেক্ট যাওঁ বুলি মেচাকিৰ পৰা আহি পেলাই যে ইয়াতে মাটি আছে বুলি কেনেকুৱা গম পায় আপোনালোকে ইয়াত আহিলে? মানে চৰকাৰৰ মাটি বুলি আমি ইয়াত মানে আশ্ৰয়টো মানে লৈছোঁ। কেনেকুৱা গম পালে যে আপোনালোকে ইয়াতে? এইটোতো কেবিকে, যিহেতু কেবিকেৰ মাটি বুলি আপোনালোকে গম পাইছে না নাছিলে আগত? এইটো আমি গম পোৱা নাই। তথাপিতো আমাৰ ইয়াত মাটিটো চৰকাৰৰ মাটি বুলি মানে খালী ঠাই বুলি আমি ইয়াত মানে বসবাস কৰিবলৈ আহিছিলোঁ, মানে শিবিৰ চিষ্টেম। আজি আমি বিচাৰিছোঁ যে মানে মাটি একডোখৰ আমাৰ জনসাধাৰণৰ যিমানটো আমাৰ ব্যক্তিসকলক চৰকাৰৰ পৰা আমি দাবী জৰিমনা কৰিছোঁ যে মানে আমাক দিবই লাগিব। আজি যে হাজাৰ হাজাৰ মানুহে ইয়াত মাটি দখল কৰিছিলে, সেইখিনি মানুহে চব গৰাখহনীয়া নে আৰু কিছু ব্যক্তি এনে? কিছু ব্যক্তিবিলাক মানে জানো, কিছু ব্যক্তি মানে ওপৰলৈ যিমানটো ব্যক্তি আছে সেইবিলাক ব্যক্তিয়ে মানে মিছামৰাৰ মানুহ আহিছে, লাইমেখুৰীৰ মানুহ আহিছে। আমাৰ যিটো মানে ইয়াত মানে গৰাখহনীয়া মানুহ আছিলে, এইবিলাক মানুহ আমি বিচাৰিলেহেঁতেন, ইয়াত আমি পালেহেঁতেন। এইটোৱে আমাৰ মানে মেইন কথা। এইটোকে কৈ পেলাই আপোনালোকে ইয়াত কেইদিন হৈছিলে? আমাৰ ইয়াত টকাটো হ'ল যেনিবা একমাহ। তাৰপিছত কেইদিন একমাহৰ পিছত আপোনালোকক কেইদিনৰ ভিতৰত যে আপোনালোকক স্থায়ী কৰি দিয়া হ'ব বুলি কোৱা কথা আছিলে নেকি? এই কথাটো যেনিবা আমাৰ সমাজৰ যিটো ব্যক্তি কৈছিলে যে মানে আমাৰ যিটো এই সংবিধান কালৰ পৰা আমাক ইয়াত মানে ঠাই দিয়া হ'ব বুলি আমাক কৈছিলে। আপোনালোকে ক'ৰ পৰা আহিছিলে? আমি মেচাকিৰ পৰা আহিছিলোঁ, মেচাকি চাপৰি। এতিয়া যাবলৈ ওলালে কি অসুবিধাৰ কাৰণে যাবলৈ ওলালে? আমাক ইয়াত চৰকাৰে দিয়া নাই মাটি, সেইটো কাৰণে আমি ইমান ৰাতি ক'ত থাকিম? আমি এতিয়া মৰিলে তাতে থাকিব বিচাৰিছোঁ। এতিয়া আপোনালোকে এতিয়া এইটো ৰাতি কেনেকৈ যাব? আমি ৰাতি ক'তো যাব নোৱাৰাত আমি তাতে বহিবলগীয়া হৈছে। মৰিলে তাতে মৰিম আৰু। আজি যে আপোনালোকে কিমানজন মানুহ আছিলে, মাইকী মানুহ কিমান আহিছিলে? আমাৰ বহুতে আছিলে, ক'ত ক'ত পৰাই কিনি কেইটাৰ পৰা আমি জানো। আমি বাচি কিনি ৰেলৱাইৰ পৰা থাকি ক'বলৈ জেগা নাই ৰেলৱাইৰ, সেইটো কাৰণে য'ত কৈছিলে তাতে আকৌ মৰিলে তাতে মৰিম। আপোনালোকে কি বিচাৰে যে এতিয়া এই ৰাতিৰ ভিতৰত কি বিচাৰে? এতিয়া ৰাতিৰ ভিতৰত আমাক স্থান বহিবলৈ দিব লাগে বুলি আমি বিচাৰিছোঁ। আমি মৰিলে ইয়াতে মৰিম আৰু, কিন্তু পানী জেগাত থাকিব আমি ঘৰত যাই কিনি আমাৰ থাকিবলৈ নাই ঘৰ বাৰী। পানীয়ে উঠাই নিলে, গৰাখহি লৈ গ'ল ঘৰ বাৰী, খেতি পথাৰ নাই। আমি ক'ত থাকিম? পদূলিৰ মাজত আছিলোঁ, মেচাকি চাপৰি। এইটোৰ পৰা আমি চৰকাৰৰ ফালৰ পৰা আমি বিচাৰিম বহিবলৈ জেগা, সেইটো কাৰণে ইয়াত বিচাৰি আহিলোঁ। ইয়াৰ পৰাও দিছে আমাক থাকিব নালাগে বুলি। আমি ক'ত থাকিম? আপোনালোকে যাব ইয়াৰ পৰা গুচি? নেযাওঁ, উলিয়ালেবি ইয়াৰ পৰা নাযাওঁ। পানীত মৰাও মৰা, ইয়াত মৰাও মৰা। এতিয়াতো আপোনালোকে যাবলৈ ওলাইছে? নাযাওঁ, তাতে থাকিম। এতিয়া খেদিলেবি নাযাওঁ। দাদা, আপোনালোকে ইয়াত অহাটো কেইদিন হৈছিলে? ইয়াত অহাটো আমি কমচে কম আজি 27-28 দিনমান হৈছে। আমি মেচাকি চাপৰিৰ মানুহ, আমাৰ গোটেইখিনি গৰাখহি লৈ গ'ল। আমি ভাবিছোঁ যিটো আমাৰ ধেমাজি প্ৰশাসন, আমাৰ অসম চৰকাৰ, আমি ইয়াত এটা আমাৰ কিবা ৰিজাৰ্ভ আছে বুলি আমি আহিছোঁ, ঠাই নাই। এতিয়া ঘূৰি যাবলৈ আমাৰ একো ঠাই নাই।
সেইকাৰণে আমি আহিছিলোঁ। কিন্তু কেম চেম চব কাটি চাটি আজি বহুত হুলস্থুল আমাৰ প্ৰশাসনে কৰিলে। তাৰপিছত মিনিষ্টেট কি আজি 27 দিনৰ মাজত কি আলোচনা হৈছিলে যে আৰু ইয়াতে যে বহিব লাগে বুলি কোনোবা কৈছিলে নেকি যে চিমেণ্ট চাপৰি এইটো কিবাতে? নাই, এনেকুৱাতো তেনেকুৱা একো কোৱা নাছিলে। কিন্তু আমি নিজে অসুবিধাৰ কাৰণে ইয়াত আহি কিনি আমি ঠাই এটা বিচাৰি আমাৰ চৰকাৰৰ নিশ্চয় ৰিজাৰ্ভ এটা আছে বুলি আমি গম পোৱাৰ কাৰণে আমি চবেই আহিছোঁ। কিন্তু আৰু এতিয়া আপোনালোকে যে যাব ওলাইছে কি অসুবিধাৰ কাৰণে আকৌ যাবলৈ ওলাইছে? অসুবিধা আজি গোটেই আৰ্মি পুলিচ চব প্ৰশাসনে মিলি কিনি আজি আমাৰ গোটেই ইভেকশ্যন কৰি কিনি তিৰপাল চিৰপাল উঠাই মানুহ চানুহ মাৰি মাৰধৰ কৰি আমাক ইয়াৰ পৰা কেদাই দিয়া হৈছে। এতিয়া আমি ৰাতি ক'ত যাম? মেচাকি চাপৰি ইমান দূৰ, আমি ৰাতি যাব নোৱাৰোঁ। এইখন আমি ভাবিছোঁ আজি কি কৰিম কি নকৰিম, একো উপায় নাই। চৰকাৰে আমাক নিশ্চয় উপায় এটা কৰি দিব লাগে বুলি আপোনালোকক জনাই দিছোঁ। আৰু এতিয়া কিমানমান মানুহ আহিছিলে এইটো ইয়াৰ য'ত আপোনালোকে যে আছিলে সেইটো জেগাত শিবিৰ খাম বুলি কিমানমান মানুহ আহিছিলে? শিবিৰ কাম বুলি মানুহ আহিছিলে কমচে কম 5,000ৰ পৰা অধিক আছিলে মানুহ। কিন্তু এতিয়া ৰাতি ক'ত কোনে গৈছে কোনো এতিয়া গম পোৱা নাই। কোনোবাই নাই কাৰোবাত কিবা মাৰপিট ক'ৰবাত কোনোবাই থাকিয়ে গৈছে নেকি এইটো আমি এতিয়া ধৰিব পৰা নাই। এনেকুৱা অসুবিধাত আছোঁ। আমাৰ বৰ্তমান টৰ্চ লাইটো চবৰ নাই, সেইকাৰণে বহুত ডাঙৰ বিপদত ফচি আছে এতিয়া। যিহেতু আপোনালোকে যে আহিছিল অহাৰ পিছত আজিলৈকে যে কোনো সমাধানৰ ব্যৱস্থা লোৱা হৈছিল নে হোৱা নাছিলে? সমাধানৰ ব্যৱস্থা আমি বিচাৰিছিলোঁ। এইদিনে SDO ছাৰ আহিছিলে। এইখিনি জংঘলতে আহি কিনি SDO ছাৰে ক'লে নিশ্চয় আমালোকক সোমবাৰ দিনলৈকে ডেট দিছিলে, যোৱাকালিৰ দিনতো সোমবাৰ দিন কৰিম বুলি কৈছিলে। নিশ্চয় তোমালোকে থোৱা হ'ব না ক'ৰবা শিবিৰ খাবলৈ লৈ যাব বুলি কোৱা হৈছিলে? তোমালোকক নিশ্চয় ঠাই এখন দিম বুলি কৈছিলে। কিন্তু আজিলৈকে ঠাই এখন দিয়াটো বাদ দি কিনে আজি আমাক ইয়াত এক ঘণ্টা ছায়াত জিৰাবলৈ দিয়া নাই। বহুত ডাঙৰ অসুবিধাত পৰি আমি ৰাতিখন এতিয়া ক'ত যাম ক'ত নাযাম বুলি ওলাই আহিছোঁ। এতিয়া কি কৰিব আপোনালোকে? যিহেতু যাব লাগে বুলি ক'লে আপুনি ওলাই গ'ল, ত্ৰিপাল চিৰপাল কাটি দিলে আপোনালোকক, এতিয়া আপোনালোকে কি ব্যৱস্থা লৈছে? যোৱা ব্যৱস্থাটো আমি কি কৰিম? এতিয়াতো আমাৰ একো জেগা অচিনাকি জেগা। আমি এতিয়া ভাবিছোঁ যে আমি থানাত গৈ কিনি থানাতে হ'ব লাগিব নেকি আজি, তেনেকৈ ভাবিছোঁ। আৰু একো উপায় নাই, যিটো নেকি অচিনাকি জেগা আৰু বৰষুণ পৰিলে ত্ৰিপাল চিৰপাল চব কাটি কিনি শেষ হ'ল। সেইকাৰণে আমি ভাবিছোঁ এতিয়া কি কৰিম কি নকৰিম। মানুহখিনিও চব এতিয়া গোট পোৱা নাই, চবখিনি পলাই মাৰধৰ কৰি কিনি চবে পলাই গৈছে। কোনে ক'ত গুচি গৈছে পাত্তাই পোৱা নাই। সেইকাৰণে আমাৰ চৰকাৰে যি হওক আমাক সুবিধা এটা দিব লাগে, ঠাই এখন দিব লাগে। এইটোৱে আমি কৈ কিনি মই আমি গম পোৱা গৈছে যে এইখিনি যিমানখিনি মানুহ আহিছে সেইখিনি সকলোৰে মাটিৰ একো অসুবিধা হোৱা নাই বুলি গম পোৱা গৈছে। যে কাৰোবাৰ মাটি আছে, আজিলৈ মাটি আছে, সেইবিলাক মানুহ ইয়াত আহিছে বুলি গম পাইছে। আপোনালোকে কি কয় এইটো যে বহুত মানুহ আহিছিলে যে? এইকাৰণে আমি চাৰ্কল অফিচ আৰু মণ্ডল আমাৰ SDO ছাৰকো আমাৰ চিভিল SDO বাইদেউকো আমি এদিন কৈছোঁ যে ইহঁতে ছাৰ্ভে কৰিম বুলি কৈছিলে। এইকাৰণে আমিও কৈছোঁ আমালোকক সম্পূৰ্ণ ছাৰ্ভে কৰি কিনি যদি ঠাই আছে তেতিয়াহ'লে আমি নালাগোঁ। আমি অসুবিধাৰ কাৰণে আহিছোঁ, একেবাৰে ঘূৰি যাবলৈ আমাৰ জেগা নাই বুলি আমি ইয়াত যিমান মাৰধৰ কৰিলে ইয়াতে থাকিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া উপায় নাই, উপায়ৰ কাৰণে আমি এতিয়া ইয়াত ঘূৰি আৰু এতিয়াতো আপোনালোকক পঠাই দিছে ইয়াতে থাকিম বুলি আহিছিলে। এতিয়া আপোনালোকে যাবলৈ বিচাৰিছে যে কি কাৰণত? গোটেই ত্ৰিপালখিনি কাটি দিলে, এইকাৰণে আমি ভাবিছিলোঁ যে টানাত থাকিম বুলি। আপোনালোককতো ৰিলিফত লৈ যাম আৰু থকাৰ ব্যৱস্থা দিম বুলি প্ৰশাসনে কৈ আছিলে বুলি কৈছে। আপোনালোকে যোৱা নাই, ইয়াতে থাকিম এনেকৈ বুলি কিবা জবৰদস্ত কৰাৰ দিশা কৈছে। যদি সঁচাই আমাৰ যদি ধেমাজি ডিষ্ট্ৰিক্টৰ প্ৰশাসন আমালোকৰ কাৰণে যদি আছে, ইহঁতে আমাক যদি শিবিৰ যদি দিবলগীয়া হ'লে, এইখিনি ইমান ডাঙৰ ৰাইজ আছিলে, ইয়াতে আমাক চাউল যিকোনো ইহঁতে ৰেচন পাতি কৰিব পাৰিছিলে। কিন্তু এইটো কৰা বাদে দি কিনে আজি ইমান মাৰধৰ হৈছে। আপোনালোকে নিশ্চয় চাইছে, দিনতো নিশ্চয় এনেকৈ নিউজ কিবা আহিছে। আজি যে যিহেতু দিনত আপোনালোকে প্ৰতিৰোধ কৰিব লগা হ'ল, কি বাধ্যতা হ'ল, কি কাৰণে কৰিব লগা হ'ল যে ৰাস্তা কিবা কৰিব লগা হ'ল? আমি কোনো এটা কিবা চৰকাৰৰ পৰা বিৰোধী হ'ব বিচৰা নাছিলে আৰু মাৰধৰ কৰিব বিচৰা নাছিলে। আমি মাৰধৰ কৰিবলৈ অহা নাই। আমাক ঠাই লাগে বুলি কৈছোঁ, ঠাই নিদিম বুলি কৈছে। 5 মিনিটত গুচি যাওক। আমি ভাবিছোঁ যে যিমান দিনৰ ভিতৰত কিছুমান বিদেশী আহিব পাৰিছে, কিন্তু আমাৰ অসমৰ মানুহখিনি, অসমৰ নাগৰিক হৈ কিনে আজি এইখন ঠাই আমি থাকিব, 1 ঘণ্টাত থাকিব আমাক দিয়া নাই। আৰু আপোনালোকৰ যিহেতু এইটো যে যোনটো জেগাত আপোনালোকে বহি আছে, এইটো অলৰেডি কেবিকেৰ মাটি বুলি কোৱা হৈছে। আপোনালোকে গম পায় নে নাপায়? আমি এইবিলাক একো গম পোৱা নাছিলোঁ। আমি ভাবিছোঁ যে চৰকাৰী মাটি হয়, এইকাৰণে আমি ঠাই এখন বিচাৰি কিনি অকণমান হ'লেও আমি নিশ্চয় ঘৰ
ঘৰ বনোৱা জেগা এখন পাম বুলি আমি ইয়াত চবেই জোৰ কৰি আহিছিলোঁ। এতিয়া আপোনালোকে কি কৈছে, এতিয়াতো আপোনালোকে ইয়াৰ পৰা যাব লাগিব, ক'ত থাকিব কৈছিলে? এতিয়া এইটোৱে কৈছোঁ আমি, এতিয়া গৈ কিনি ক'ত থাকিম, আমাৰ একো ত্ৰিপাল নাই। ক'ৰবাত যদিও ট্ৰেইন লাইনত যদি থাকিবলৈতো ত্ৰিপাল এখন লাগে, এইখন আমি ভাবিছোঁ টানাত যাম, টানাত ইহঁতে কি ব্যৱস্থা কৰি দিয়ে আমাক, এইটোৱে আমি আগতে সুধি ল'ম। আৰু এতিয়াতো যে আপোনালোকে যে ইয়াত যদি কালি আজি ৰাতিটো থানাত থাকিব, কালিৰ পৰা গৈ পেলাই আপোনালোকে কোনটো জেগাত থাকিব যে? কালিলৈ এইটো আমি ব্যৱস্থাটো কি ল'ব লাগিব বুলি ভাবিছোঁ। আমি যিটো অসুবিধা জেগা, অসুবিধা মানুহ, আমি এইখিনিতে আকৌ আহিব লাগিব। মাৰিলেও মাৰিব, আমাক কাটিলেও কাটিব, যদিও কাৰ্ফিউ অৰ্ডাৰ দি গুলি মাৰে তেতিয়াও আমি সাজু আছোঁ বুলি আমি সকলো তেনেকৈ ভাবিছোঁ। আমাক কিন্তু ঠাই এখন লাগে, এইটোৱে আমি কৈ কিনে চবখিনি পলাই মাৰ ধৰ কৰি কিনে চবে পলাই গৈছে, কোনে ক'ত গুচি গৈছে পাত্তাই পোৱা নাই। এইকাৰণে আমাৰ চৰকাৰে যি হওক আমাক সুবিধা এটা দিব লাগে, ঠাই এখন দিব লাগে, এইটোৱে আমি কৈ কিনি মই আমি গম পোৱা গৈছে যে এইখিনি যিমানখিনি মানুহ আহিছে সেইখিনি সকলোৰে মাটিৰ একো অসুবিধা হোৱা নাই বুলি গম পোৱা গৈছে। যে কাৰোবাৰ মাটি আছে, আজিলৈ মাটি আছে, সেইবিলাক মানুহ ইয়াত আহিছে বুলি গম পাইছে। আপোনালোকে কি কয় এইটো যে বহুত মানুহ আহিছিলে যে? এইকাৰণে আমি চাৰ্কল অফিচ আৰু মণ্ডল আমাৰ SDO ছাৰকো, আমাৰ কি চিভিল SDO বাইদেউকো আমি এদিন কৈছোঁ যে ইহঁতে ছাৰ্ভে কৰিম বুলি কৈছিলে। এইকাৰণে আমিও কৈছোঁ আমালোকক সম্পূৰ্ণ ছাৰ্ভে কৰি কিনি যদি ঠাই আছে তেতিয়াহ'লে আমি নালাগো। আমি অসুবিধাৰ কাৰণে আহিছোঁ, একেবাৰে ঘূৰি যাবলৈ আমাৰ জেগা নাই বুলি আমি ইয়াত যিমান মাৰধৰ কৰিলে ইয়াতে থাকিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া উপায় নাই। উপায় হ'বৰ কাৰণে আমি এতিয়া ইয়াত ঘূৰি আৰু এতিয়াতো আপোনালোকক পঠাই দিছে ইয়াতে থাকিম বুলি আহিছিলে, এতিয়া আপোনালোকে যাবলৈ বিচাৰিছে যে কি কাৰণত? গোটেই ত্ৰিপালখিনি কাটি দিলে, এইকাৰণে আমি ভাবিছিলোঁ যে টানাত থাকিম বুলি। আপোনালোককতো ৰিলিফত লৈছে, থকাৰ ব্যৱস্থা দিম বুলি প্ৰশাসনে কৈ আছিলে বুলি কৈছে। আপোনালোকে যোৱা নাই, ইয়াতে থাকিম এনেকৈ বুলি কিবা জবৰদস্ত কৰাৰ বিষয়ে কৈছে। সঁচাই আমাৰ যদি ধেমাজি ডিষ্ট্ৰিক্টৰ প্ৰশাসন আমালোকৰ কাৰণে যদি আছে, ইহঁতে আমাক যদি চিভিল যদি দিবলগীয়া হ'লে, এইখিনি ইমান ডাঙৰ ৰাইজ আছিলে, ইয়াতে আমাক চাউল যিকোনো ইহঁতে ৰেচন পাতি কৰিব পাৰিছিলে। কিন্তু এইটো কৰা বাদে দি কিনে আজি ইমান মাৰধৰ হৈছে, আপোনালোকে নিশ্চয় চাইছে, দিনতো নিশ্চয় এনেকৈ নিউজ কিবা আহিছে। আজি যে যিহেতু দিনত আপোনালোকে প্ৰতিৰোধ কৰিব লগা হ'ল, কি বাধ্যতা হ'ল, কি কাৰণে কৰিব লগা হ'ল যে ৰাস্তা কিবা কৰিব লগা হ'ল? আমি কোনো এটা কিবা চৰকাৰৰ পৰা বিৰোধী হ'ব বিচৰা নাছিলে আৰু মাৰধৰ কৰিব বিচৰা নাছিলে। আমি মাৰধৰ কৰিবলৈও অহা নাই। আমাক ঠাই লাগে বুলি কৈছোঁ, ঠাই নিদিম বুলি কৈছে, 5 মিনিটত গুচি যাওক। আমি ভাবিছোঁ যে যিমান দিনৰ ভিতৰত কিছুমান বিদেশী আহিব পাৰিছে, কিন্তু আমাৰ অসমৰ মানুহখিনি, অসমৰ নাগৰিক হৈ কিনে আজি এইখন ঠাই আমি থাকিব, এক কণ্টেক্ট থাকিব আমাক দিয়া নাই। আৰু আপোনালোকৰ যিহেতু এইটো যে যোনটো জেগাত আপোনালোকে বহি আছে, এইটো অলৰেডি কেবিকেৰ মাটি বুলি কোৱা হৈছে, আপোনালোকে গম পায় নে নাপায়? আমি এইবিলাক একো গম পোৱা নাছিলোঁ। আমি ভাবিছোঁ যে চৰকাৰী মাটি হয়, এইকাৰণে আমি ঠাই এখন বিচাৰি কিনি অকণমান হ'লেও আমি নিশ্চয় ঘৰ বনোৱা জেগা এখন পাম বুলি আমি ইয়াত চবেই জোৰ কৰি আহিছিলোঁ। এতিয়া আপোনালোকে কি কৈছে, এতিয়াতো আপোনালোকে ইয়াৰ পৰা যাব লাগিব, ক'ত থাকিব কৈছিলে? এতিয়া এইটোৱে কৈছোঁ আমি, এতিয়া গৈ কিনি ক'ত থাকিম, আমাৰ একো ত্ৰিপাল নাই। ক'ৰবাত যদিও ট্ৰেইন লাইনত যদি থাকিবলৈতো ত্ৰিপাল এখন লাগে, এইখন আমি ভাবিছোঁ টানাত যাম, টানাত ইহঁতে কি ব্যৱস্থা কৰি দিয়ে আমাক, এইটোৱে আমি আগতে সুধি ল'ম। আৰু এতিয়াতো যে আপোনালোকে যে ইয়াত যদি আজি ৰাতিটো থানাত থাকিব, কালিৰ পৰা গৈ পেলাই আপোনালোকে কোনটো জেগাত থাকিব যে? কালিলৈ এইটো আমি ব্যৱস্থাটো কি ল'ব লাগিব বুলি ভাবিছোঁ। আমি যিটো অসুবিধা জেগা, অসুবিধা মানুহ, আমি এইখিনিতে আকৌ আহিব লাগিব। মাৰিলেও মাৰিব, আমাক কাটিলেও কাটিব, যদিও কাৰ্ফিউ অৰ্ডাৰ দি গুলি মাৰে তেতিয়াও আমি সাজু আছোঁ বুলি আমি সকলো তেনেকৈ ভাবিছোঁ। আমাক কিন্তু ঠাই এখন লাগে, এইটোৱে আমি কৈ কিনে